Hey guys, welcome to Ako ebar mor Liza official TSK YouTube channel or mor onyo eti video loi so mahietor ghor asu jihetu hoyto apnaloke gom pale moi agot duta video disilu kintu moi duita video delete kori dibo loga hol moi he episode kom je kyo delete kori dibo loga hol jihetu etu eta amar মানে ইউটিউবত ভিডিও বনোৱা সকলৰ কাৰণে বহুত ডাঙৰ সমস্যা অকল মোৰ কাৰণে বুলিয়ে নহয় মই পিছত কম আপোনালোকক যে কি কাৰণে মই ভিডিও কেইটা ডিলিট কৰিব লগা হ'ল এটা 11 মিনিট কিমান সেকেন্ড আছিল আৰু হিটো 12 মিনিট কিমান সেকেন্ড আছিল কিন্তু মই দুয়োটা ভিডিও ডিলিট কৰি দিব লগা হ'ল বহুত কষ্টৰে বনাইছিলো মই যেহেতু মাহিয়েতৰ ঘৰত আছো মাহিয়েতৰ এনেকুৱা ৰিজাৰ্ভ নহয় ৰিজাৰ্ভ নেকি গাড়ী থকা মানে এনেকুৱা ৰিজাৰ্ভত বহুত মানে জংঘলে যাবলগীয়া নিচিনা আৰু মানে হাবিয়ে গৈ মেলি মাহিয়েতৰ বাৰী আছিলে মই হেনেকুৱা ভিডিও বনাইছিলো বহুত কষ্টৰে জেলুক লাগি একেবাৰে চিঞৰি অৱস্থা নাইকিয়া হৈ গৈছিলে হলো বনাইছিলো কিন্তু মোৰ বহুত দুখ লাগে ভাবিলে যে মই ভিডিও দুইটা ডিলিট কৰি দিব লগা হ'ল হয়তো কিছু মোৰ সাবস্ক্ৰাইবাৰ অথবা মোক লাইক কৰা সকলে বা নতুনকৈ অহা সকলে চাইছিলে কিছু মানে কিন্তু I am really sorry মই আপোনালোকক ক্ষমা খুজিছো মই ভিডিও কিটা ডিলিট কৰি দিব লগা হ'ল যেহেতু ভাল লাগিছিল যদিও আপোনালোকে কিছুৱে কমেন্টও কৰিছিল মোক ভাল লাগিছিল বুলি সেই সকলৰ কাৰণে মই সৰি কৈছো কিন্তু আজি পুনৰবাৰ আকৌ মাহিয়েতৰ ঘৰৰ পৰা ওলাইছো মই মাইঠাঙলৈ যেহেতু মই কাছিজানত আছো আইতা এনাই হেতৰ ঘৰলৈ যাওঁ একচুয়ালি আমাৰ মাৰ মাকক আমি এনাই বুলি কওঁ হেহে এনাই হেতৰ ঘৰলৈ যাওঁ বুলি কৈছো এয়া ভন্টিকো লগত লৈ লৈছো ও ভন্টি হাই মোৰ আগৰ ভিডিও যোনকিটা চাইছিলে জুনে চাইছিলে ভন্টিক নিশ্চয় দেখিছে হয়তো এই ভন্টিক থবলৈ বুলি মই মাহি ঘৰলৈ আহিছিলো তাৰ পিছত আজি আকৌ ভন্টিক লৈ গৈছো আৰু ফাইনালি নামিলো দেই এয়া মেইন ৰাস্তা এৰি থৈ আহিলো এফালে ভন্টিক বেগ ধৰাই আকৌ ৰাওনা হৈছো জেঠাই ঘৰলৈ এফালে গৈ আছো দেই বৰ এলাং বাগ বুইছেনে গাঁৱলীয়া আৰু যিহেতু মানে আমিও গাঁৱলীয়া জেঠাইটো গাঁৱৰ মাজতে আৰু বলকচোন তেতিয়াহ'লে ড্ৰেছ সলাই মই জেঠাই ঘৰত উপস্থিত মানে কি আৰু চাহ তাহ খায়ো আজৰি হ'লো আপোনালোকক দেখাবলৈ পাহৰিলো যিহেতু অলপ ভোক লাগি আছিলে জানেনে চাহ খাই অলপ ভোকটো গুচালো আৰু ড্ৰেছটো চেঞ্জ কৰি ললো বৌ চালিজনী নাজান নামটো কৈ দিয়া তোমাৰ নেনা বৰুৱা নেনা বৰুৱা মোক কি বুলি মাতিবা তুমি পেই কৈ দিয়া কি বুলি মাতিবা পেই বুলি মাতিম দাদাৰ চালি হয় বা দুজনী আছিলে বিয়া হ'ল দাদাৰ বৌ ভাগৰ ছোৱালী তাৰপিছত জেঠাই আৰু জেঠু চাই থাকক তেতিয়াহ'লে নে কি কয় আকৌ ডাঙৰ জেঠাই ঘৰলৈ যাওঁ এতিয়া কঁঠাল লৈ আনিছোঁ জানেনে দেখুৱাই নাই আপোনালোকক দেখাম বাৰু গতিকে স্কিপ অলপো নকৰিব চাই থাকক মোৰ ভিডিঅ'টি এইবাৰ ওলালোঁ আৰু ডাঙৰ জেঠাই ঘৰলৈ দেই
এইফালে জেঠাই আৰু বৌ পোৱালীজনী, এইফালে ভণ্টি আৰু এইফালে মই কঁঠাল বুলি কৈছিলোঁ যিহেতু সেয়া দেই লৈ গৈছোঁ। প্ৰথমতে একচুৱেলি আমাৰ আইতা জেঠাই তিনিজনী ঘৰ একে ওচৰা ওচৰি বুলি ক'লেও বেয়া নহয়। প্ৰথম আইতাৰ ঘৰত সোমাওগৈ, মানে এনাই যিহেতু কৈছিলে আমাৰ মাৰ মাক এনাই বুলি কোৱা হয়। আপোনালোকৰ ফালে কি বুলি কয় এবাৰ নিশ্চয় কমেণ্ট কৰিব। প্ৰথমে এনাই ঘৰত সোমাওগৈ, গৈ আছোঁ এতিয়া ফালে অলপ খোজকাঢ়িব লাগিব। বলক তেতিয়াহ'লে তাৰপিছত ডাঙৰ জেঠাইৰ ঘৰলৈ যাম। অলপো কিন্তু ভিডিঅ' স্কিপ নকৰিব, বাছ চাই থাকক। আইতাৰ ঘৰত উপস্থিতেই মানে এনাই আৰু এইফালে এইখিনি কঁঠাল খাই গুটি ওলালে। এইফালে মামীয়ে খাই আছে, এইফালে আমাৰ চুনু, সেইফালে আমাৰ আইতা দেই, আৰু এইফালে আমাৰ মামা। য়েছ, এইফালে গৰু সোমাইছে। এইফালে আমাৰ এনাই দেই, কাপোৰখন নাই, গামোচাখন নাই। আপোনালোকৰ এনাই মৰম কৰে নাই? এইটো এটা কমেণ্ট কৰি জনাব নিশ্চয়, মোক যে বহুত মৰম কৰে। এইবাৰ আকৌ ৰাওনা হৈছোঁ খোজকাঢ়িয়ে জেঠাইহঁতৰ ঘৰলৈ। খোজকাঢ়িয়ে পায়হি দেই। এনেইতো আইতাহঁতৰ বাৰী দিগেও যাব পাৰে, মানে এনাইহঁতৰ। এইফালে গৈ আছোঁ, এইফালে মামীও দাদা পথাৰৰ পৰা পালেহি। এইফালে জেঠাইহঁত বহি আছে দেই, বৌৱে আম কাটি আছে। এইফালে পোৱালীকেইজনী খেলি আছে। এইজনী বৰ পোৱালী, বুঢ়ীয়ে হ'লোঁ আৰু পেহী বুলি কয়। এয়াই আৰু মোৰ ডাঙৰ জেঠাই দেই, মানে ডাঙৰ জেঠাইৰ ঘৰ। আৰু জেঠাইৰ দুটা পুত্ৰ। ডাঙৰ দাদাক কিন্তু হেৰুৱালোঁ মই, আজি 2 মাহেই হ'ল। আৰু সৰু দাদা এয়া হাল বাই আহিছিলে, দেখিলে আৰু আপোনালোকে। বৌৱে আম কাটি দিলে, আম খাবলৈ বহিলোঁ এইবাৰ দেই। খাই আছে জেঠাইটো এইফালে আম, এইফালে ককাই দেউ, এইফালে পোৱালিটো, এইফালে চুনু। এজন খাই দেখা খাক বতৰৰ আম বতৰত খাব লাগে বোলে, আমিও খাইছোঁ। আৰু ঘৰত বৰতলা লগোৱা আছে। এইয়া ভণ্টিয়ে কাপোৰ চপাই হাততে লৈ আছে। এয়া আমাৰ চুনু আহিছে ঘৰলৈ। চুনু তলাটো খুলিবিনে? তলাটো খুলিবিনে? জেঠাইও আহিছে এইফালে। এয়া ভণ্টি একদম দুখ মনেৰে বহি আছে। আৰু তেন্তে আজি মোৰ ঘূৰণ ফুৰণ ট্ৰিপটিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয় এবাৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ মই। চৰাই চিৰিকটিও ঘৰত সোমালে আৰু আমিও ঘৰত সোমালোহি, কিমাননো ঘূৰিম আৰু।